Hello friends, welcome back to Mausumi Rabha Vlogs. আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল আৰু আমি আহিছো Cherrapunji আৰু Cherrapunji আগৰ ভিডিওটো যদি চাইছে তেতিয়াহলে গম পাব আমি গাৰ্ডেন অফ কেপছত সোমাইছো আৰু তাৰ পৰা ওলাইতে সবে খোৱাত ব্যস্ত আৰু আমাৰ একেতৰ আজি বাৰ্থডে আছে দেই আপোনালোকে বাৰ্থডে উইশ কৰি দিব এটা নতুন ৰাস্তাৰে লৈ আহিছে একদম ভিলেজৰ মাজেৰে আৰু আমি এতিয়া গৈ আছো ইকো পাৰ্ক গতিকে চাই থাকিব ऐसा किमान हरो हरो घर ऐसा ने नतुन के बहुत रास्ता হৈ আছে এইবোৰ সব নতুন কে হৈ আছে ৰাস্তা সব ঘৰবোৰ একদম হাইটবোৰ একদম বহুত কম কম এসা সাপৰ সাপৰ একদম এটোটো অকমান ডাঙৰে টিকলা ঘৰ দেখিছো বহুত ৰাস্তাত আৰু ড্ৰাইভাৰ জনে আমাক ভিতৰুৱা এটা ৰাস্তাৰে লৈ আনিলে বহুত ভাল লাগিলে এটো ৰাস্তাৰে আগতে আহা নাছিলো আৰু আমি আহি পালো ইকো পাৰ্ক আৰু আগতে যদিও এই ঠাইবোৰ সবতে আহিছো তথাপিও মানে ইমান বেছি ভাল লাগিছে ইভেন বহুত এক্সাইটেড হৈ আছে চাবলে যে এতিয়া কেনেকুৱা হৈছে কি আৰু আপোনালোকৰো সাগে কেতিয়া বৰ নালাগে ইয়াতে আহি পেলাই আৰু ইয়াতে কেনেকুৱা পাইনাপল খাইছো আৰু এয়া সক পাইনাপল আৰু বহুত মিঠা এটো টাইমত সো বহুত খাইছো আপোনালোকে ভিডিওবোৰ চালে নিশ্চয় গম পাব বহুত খাই ভিডিও বনাইছো আৰু এটো বস্তু সক আপোনালোকে এটো পাইন গছৰ পৰা বনাইছে বুলে ইমান ধুনিয়া লাগিছে আৰু প্ৰত্যেকটো বস্তু ইউনিক হয় আৰু বহুত ভাল লাগে সব লব মন যায় আৰু আপোনালোকে আহাবোৰে এটো ফিল কৰিছে সাগে ইয়াতে সব জায়গাতে এন্ট্ৰি ফি দি একদম ভিখাৰী হৈ যাব লগা হয় নে আৰু আমি এতিয়া ইকো পাৰ্ক আহিছো আৰু ইয়াতে বেছি সময় কৰিব নোৱাৰি কাৰণ আমি দুটা জায়গাত যাওতে 4:30 হৈ গল একচুয়ালি গাৰ্ডেন অফ কেপছত বহুত সময় লাগিলে হুনকালে ওলাব লাগিছিল ইয়াতে আহি ভালে লাগিছে এই আগত বুলে কি বাংলাদেশ দেখা পোৱা যায় এটোৱে সবে চাব গৈ আছে হেতু আগতে এইবোৰ আহিছিল কিন্তু পাহৰি গৈছো কি পানীখিনি ক্ৰস কৰি নেকি আৰু আমাৰ পুকুনে ডুবেনি দি চাই আছে বাংলাদেশ কি যদি দেখা পাইছো বুলি কয় তেতিয়া ময়ো চাম দেখা পাইছা নে পুকুনো পাইছা আইৰে টুকলু চাব ইয়াৰ হৈ আছে দেখতা है ना अच्छे से টুকলু দেখা পাইছা নে কিবা এই একো জানাই নাই কি চাব লাগে এনে 10 টকা দিলে এইটো 10 টকাকে দিলে চাব পাৰি এটা চকু মুজি পেলাই চা 10 रुपया बर्बाद নেকি এনে কোনফালে চাব লাগে कहां पे देखना है আৰু এই মানুহজনে দেখিছে নে মানে এনেকে ধৰোতে মোৰো আনইজি ফিল হৈছিলে কিন্তু আৰু কি কম আৰু কিছুমান মানুহৰ সেন্সে নাথাকে না জানি বুজি কৰে নাজানো আৰু ওকে সাৰটো কেনেকৈ আৰে মোৰ গুজুৰ দৰে হৈ আছে গুজু কুকুটিনক মনত পৰি গল আৰু বহুত বেছি ভাগৰ লাগি গল সবৰে ভুকু লাগিছে এতিয়া আমি গৈ আছো লাঞ্চ কৰিব আৰু ইয়াতে লাঞ্চ কৰিব এতিয়া 3টা বাজিলে লাঞ্চ কৰিব নামিলো এখন গোল্ডেন স্পুন ধাবা বুলি একচুয়ালি ইয়াতে বহুত বেছি খুসকাহা হয় কিন্তু ওয়েদাৰটোৰ কাৰণে ইমান বেছি ভাগৰ নালাগে আৰু হেতু হোটেলত বহুত ফুল আছিল মানুহ সেইকাৰণে আমি ওচৰতে আৰু এখন আছিল সেইখনত আহি গলো আৰু ইয়াৰ পৰা ভিউটো চাও তেনেকে খিৰিকীখন মেলিব নোৱাৰে এনেকে দেখুৱাইছো একদম পুৰা মেঘ আৰু এইটো ৱাটাৰফল আৰু ইয়া খানা আহি গল আৰু আমি অৰ্ডাৰ কৰিছিলো ভাত আৰু ডাল ফ্ৰাই আৰু ফিশ কাৰী আৰু আলু ফ্ৰাই সো আমি খাই লো আৰু ইয়াৰ পিছত গৈ আছো আমি নেক্সট 7 সিস্টাৰ্স আৰু আমি আহি পালো 7 সিস্টাৰ্স ওয়াটাৰফল আৰু বাৰিখাৰ বতৰ হৈও ইমান পানী নাই তথাপিও ইমান ধুনিয়া লাগে কাৰণ 7টাকে ওয়াটাৰফল একে লগে বৈ আহে সো বহুত ভাল লাগে চাই
1 2 3 4 5 6 7 7 আছে বেশি আছে নেকি 1 2 3 4 5 6 7 এইটো একেলগে ধৰিছে মানে এই মাজৰখিনি এইখিনি মাজৰখিনি একেলগে ধৰিছে মেইনলি ওপৰৰ পৰা আহিছে তাৰে পৰা এনেকে এইখিনি আহা দেখোন দেখাই নাপায় ন এতিয়া ইমান পানীয়ে নাই বৰষুণৰ বতৰ হৈও আমি আগতে আহোতে এইখিনি পুৰা তলত পানী আছিল একদম Don't call me. Boron mati take jana ihode tin. Tapo seven sisters ai ase dei. Pura rod di ase dei. Eje to 5:30 baje tothapi pura rod di ase. Seven sisters. আৰু এতিয়া আমি যোনটো স্পটত গৈ আছো হিটোৱে লাষ্ট আৰু কত গৈ আছো এটো আপোনালোকক গৈ পেলাই দেখুৱাই আছো এইবোৰ বালি উঠি আছে আৰু এতিয়া আমি আহি পাইছো ৱাকাবা লাটাৰা ফলস বাপৰে নামটো ৱাকাবা লাটাৰা ফলস আৰু এইটো কাৰণে মই নামটো আগতীয়াকে কৈ থকা নাই কাৰণ আপোনালোকে গমে পাইছে নামটো প্ৰনাউন্স কৰোতে ইমান টান হয় এন্ড अगेन एंट्री फी আৰু एंट्री फी বহুত যায় কাৰণ আমাৰ ইমান মানুহ पर पर्सन कितना है पर पर्सन 20 रुपए 20 रुपए यार কিন্তু মজা লাগিছে না মজা লাগিছে না নাই বঢ়িয়া এনার্জি খতম হৈ গল খুস্কাৰি কাৰি লাস্ট একচুয়ালি আমি মানে নোৱাৰো আৰু একদম ভৰি চৰি বিখাই গৈছে আৰু আপোনালোকে চেৰাপুঞ্জিৰ ইয়াৰে আগৰ ভিডিওটো চালেনে যদি চাইছে তেতিয়া হলে ভালে আৰু যদি চোৱা নাই তেতিয়া হলে হেতু ভিডিও আগতে চাব মই ডেসক্ৰিপচনত লিংকটো দি দিম কাৰণ তাৰে পাৰ্ট 2 হয় হেতু চালে হেতু ভাল লাগিব আৰু তাৰ পিছত আমি গুছি আহিলো আৰু আমি আহি পালো এতিয়া পুলিচ বজাৰ আৰু ইয়াতে যেহেতু হোটেল আছে আৰু মই ওচৰতে কাৰণে মই অকলে নামি ৰলো কাৰণ মোৰ কিবা লব লগা আছে ইয়াতে আৰু আমাৰ মানে বৰ আজি বাৰ্থডে হয় সৰু এটা গিফট লৈছো হেতু দিব গৈ আছো হেতৰ ৰুমত এটো নেক্সট ৰুমটোৱে আদার রুম একদম অবস্থা নাই না তপ একদম মানে বুকাত উঠি অভ্যাস হৈছে যে এখানে মার বুকাত উঠিছে আৰু বাৰ্থডে গার্ল এয়া সৰু গিফট আনিছো থ্যাংক ইউ কালি যে তই চাইছিলি স্যান্ডেল হেজুৰে আনিছো একচুয়ালি শপিং কৰি পইচা খতম এখানে একদম সিম্পল আৰু সৰু আৰু এটা আছে ইয়াতে ভিতৰত তাই এজোৰ স্যান্ডেল চাইছিলে কালি কিবাকে লোৱা নহল ন হয় নহয় এবাৰ চাচোন আৰু এইটো এ নাইটিৰ লগত মেচিং দেখোন হৈছে না আৰু কেক নাপালো যেহেতু বহুত কেক বিচাৰিছো না তই ভাবিবে এনে কৈ আছো বহুত বিচাৰিছো নাপালো সেইকাৰণে তাই চাওমিন বহুত ভাল পায় সেইকাৰণে চাওমিনে লৈ আনিছো আৰু আমাৰ হোটেলৰ তলতে বহুত জোৰে জোৰে ঢোল বজাই আছিল তাৰ পিছত আমি চাব ওলালো তাৰ পিছত ভাবিলো যে মূৰ্তি লৈ আহিছে কিন্তু পিছত গম পালো যে মুছলিম সম্প্ৰদায়ৰ মানুহেও এনেকে ঢোল বজাই কিবা পূজা টাইপ কৰি আছে আৰু মই ফাৰ্স্ট টাইম দেখিছো এনেকুৱা জাস্ট ৰুম আহি পালো একচুয়ালি এতিয়া বাজিছে 9টা বাজি গল আৰু আহি পাইছো আমি 8:30 মানত আহি পালো আৰু পুলিচ বজাৰ অকমান কিবা ললো কাৰণ অহাকালি আমি ঘৰ গৈ আছো আৰু চেৰাপুঞ্জি গলে একচুয়ালি ৰাতিপুৱাই যাব লাগে আমি 9:30 10 মানতহে ওলাইছো এনেকুৱা 8:30 মানত ওলালে ভাল হয় কাৰণ নহলে কভাৰ কৰিব নোৱাৰি আৰু ভাগুৰিও যোৱা খাই ইমান আমি আজি 4-5টা মান স্পটত গলো আপোনালোকক দেখুৱাইছো তাতে আমি বহুত ভাগৰি গৈছো তো এদিনত ইমান কভাৰ কৰিব নোৱাৰি ষ্টিল আপোনালোকক দেখুৱাব চেষ্টা কৰিছো আৰু
ইমান ভিডিঅ' কৰি থাকিলে মানে নিজে ইমান এনজয় কৰিব নোৱাৰো মানে নিজৰ ইমান এনজয়মেন্টটো নহয় সেইকাৰণে মই যিখিনি সৰু সৰু ক্লিপ ৰাখিছো আপোনালোকক দেখুৱাইছো আৰু মেক্সিমামে শ্বিলং চেৰাপুঞ্জীটো আহিছে যোনবোৰ আহা নাই সিহঁতে এনজয় কৰিব আৰু আহাবোৰো নিশ্চয় এনজয় কৰিব কাৰণ শ্বিলং চেৰাপুঞ্জী এইটো এনেকুৱা এটা প্লেচ হয় যোনটো মোৰটো কেতিয়াও বৰ নালাগে আপোনালোকৰো চাগে ভালে লাগে ইয়াত আহি এতিয়া অকমান গৰম পৰিছে কিন্তু তথাপিও ভাল লাগে সব যেহেতু নেচাৰেল হয় সো যদি আজি ভিডিওটো ভাল লাগিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে লাইক শেয়াৰ আৰু কমেন্ট কৰিব সো সি ইন দ্য নেক্সট ভিডিও বাই বাই টেক কেয়াৰ